নমস্কাৰ বন্ধুসকল যোৱা সপ্তাহত আমি এটা ভিডিঅ' বনাইছিলোঁ মাচুল ফাইবাৰৰ ওপৰত শ্ল' মাচুল ফাইবাৰ আৰু ফাষ্ট মাচুল ফাইবাৰ বহুতে প্ৰশ্ন কৰিছিল মাচুল ফাইবাৰৰ ওপৰত ৱৰ্কআউট কেনে হ'ব লাগে শ্ল' মাচুল ফাইবাৰৰ ওপৰত তাৰ এটা ভিডিঅ' বনাবলৈ আমি চেষ্টৰ লগত আজি সেইটো এপ্লাই কৰিম শ্ল' মাচুল ফাইবাৰ আমি ট্ৰেইন কৰিম আজি আমি চেষ্ট ৱৰ্কআউট আৰু শ্ল' মাচুল ফাইবাৰ ট্ৰেইন কৰিম চেষ্টৰ শ্ল' মাচুল ফাইবাৰ ট্ৰেইন কৰিম চ' আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিম ইনক্লাইন ডাম্বেল প্ৰেছৰ পৰা আমি ইয়াত 20টা ৰেপছ মাৰিম ফাৰ্ষ্ট আৰু সেই সেটতে আৰু 20টা ৰেপছ মাৰিম মানে কি 20টা ফুল ৰেপছ মাৰিম আৰু 20টা হাফ ৰেপছ মাৰিম আমি দেখাই লগে না কি মানে স্টাৰ্ট এটো ডাম্বেল প্ৰেছ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 half reps marim come on 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 রিল্যাক্স কিমানটা কৰিম এটো আমি 5টা সেট কৰিম আমি স্লো মাসুল ভাবে ট্রেন কৰোতে মানে কি ফেলিয়ার হৈ যাব লাগিব মানে একদম ফোর্স কৰিব লাগিব বডিৰ লগত একদম ফোর্স কৰিব লাগিব 5টা সেট কে লগাম আমি প্ৰত্যেকটা সেটত ৰেপছ লগাম 30টাৰ পৰা 35টা 40টা প্ৰথম সেটটো 40টা যাই আছে মানে ফুল 20টা মাৰিম তাৰ হাফ 20টা তাৰ পিছত হয়তো ফুল বন্ধটা হাফ বন্ধটা এনেকে ওয়েটটো বাঢ়াব পাৰি কোনো কথা নাই কিন্তু 30টাৰ তলত ৰেপছ হ'ব নালাগে স্লো মাসুল ভাবে ট্রেন কৰোতে আৰু হাতৰ এই বস্তুৰ পজিশনটো কেনেকুৱা হ'ব লাগে হাতৰ পজিশনটো বহুতে ভুল কৰে বহুতে পিছফালে লয় আৰু এটো বহুত আৰু বেঞ্চখন বহুতে উঠাই লয় এক নম্বৰ কথা ফুল এটো বহুত উঠাই লয় এটো এটা ভুল কথা শোল্ডাৰ বেছি প্ৰেছাৰ কৰে দেখে দা বহুতে ইমানখিনি লয় বহুতে ইমানখিনি লয় কিন্তু এটো একচুয়ালি 3 নম্বৰ বা 2 নম্বৰত যাৰ এখন বেঞ্চ আছে অলপ মিলাকে আৰু নিজৰ বডিৰ হিচাপত আৰু আউটাৰ চেষ্টৰ কাৰণে কি কৰিব লাগিব চেষ্টখন ওয়াইড কৰাৰ কাৰণে এটো হেল্প কৰিবলৈ এটো এক্সাৰসাইজ চেষ্ট আউট কৰাৰ কাৰণে মানে কি যেটো আমাৰ ফ্লাই আছে ডাম্বেল ফ্লাই ইনকান ডাম্বেল ফ্লাই আমি দেখাম পিছত হেটো আমি পিছত দেখাম এটো মেইনলি কিহৰ কাৰণে হ'ব আমাৰ আপাৰ চেষ্ট আপাৰ চেষ্টৰ কাৰণে এটো স্লো মাসল ফাইবাৰ স্লো মাসুল ফাইবাৰ ট্রেনিং আপাৰ চেষ্ট সপ্তাহত মানে কি প্ৰত্যেক 15 দিনৰ মূৰত এদিন চেষ্টৰ হওক বাইচেপৰ হওক ট্ৰাইচেপৰ হওক প্ৰত্যেকটা এক্সাৰসাইজৰে স্লো মাসুল ফাইবাৰ হিট কৰিব লাগিব সো আমি 5টা সেট কমপ্লিট কৰিলো এতিয়া আমি কৰিম ইনক্লাইন ডাম্বেল ফ্লাই এটো ডাম্বেল ফ্লাই চেষ্টটো ওয়াইড কৰাৰ কাৰণে বহুতে কমেন্ট দি থাকে যে চেষ্টটো ওয়াইড কৰিব লাগে ওয়াইড কৰিব তাৰ কাৰণে কি কৰিম এটো আমি ডাম্বেল ফ্লাইছ কৰিম যেতিয়ালৈকে ফেলিয়াৰ হৈ নাযায় স্লো মাসুল ফাইবাৰ ট্ৰেইন কৰাতে ফেলিয়াৰ নোহালৈকে ট্ৰেইন কৰিব লাগে লাইট ওয়েট লম 7.5 লম 7.5 লম আৰু ৰেপিটেশন লগাম 30 to 35 মানে যাৰ যিমান ওয়েট যায় কাবাৰ 5 কেজি যদি হৈ যায় 5 কেজি দি আৰু ইয়াত এটা ভুল কৰে কি ডাম্বেল ফ্লাই বহুতে গোটেইখিনি নুমাই দিয়ে এনেকে একদম পুৰা নুমাই দিব খোজে ইনকে তো কারেক্ট ফর্মটো আমি দেখাই দিম কারেক্ট ফর্মটো দেখাই দিম স্টার্ট কৰা 7.5 বঢ়িয়া এটো পাস ইমান লমাম না 1 চেষ্টখন পুৰা মানে টানি কিনে পুৰা স্কুইজ কৰিব লাগিব পুৰা স্কুইজ 3 তো বেছি ফাস্ট কৰিব নালাগে 4 5 বঢ়িয়া 6 7 8 9 10 11 28 29 30 রিল্যাক্স এটো বহুত মানে গোটে হাতখন মানে তলফালে একদম মেলি কিনে কৰে এটো ফুল এটো ইমান কৰাৰ দৰকাৰ নাই এটা শোল্ডাৰ ইনজুৰি হোৱাৰ চান্স থাকে বহুত আৰু যেনেকৈ আগৰ ভিডিঅ' কেইটাত কৈ দিছোঁ চবৰে ফ্লেক্সিং থাকে চেষ্টৰ ফ্লেক্সিং থাকে ফ্লেক্সিংটো আমি দেখাম আগতে কাৰেক্ট ফৰ্মটো দেখুৱা ইমান না মেক্সিমাম ইমান যাতে ইয়াত বেছি প্ৰেছাৰ নপৰে ইমান তললৈকে নিয়াত লাভ নাই
আমি 4টা সেট কমপ্লিট কৰিলোঁ এতিয়া আমি আপাৰ চেষ্টৰ কাৰণে খতম এতিয়া আমি মিডিল চেষ্টৰ কাৰণে আৰম্ভ কৰিম ফাৰ্ষ্ট আমি কৰিম বাটাৰফ্লাই যাৰ বাটাৰফ্লাই মেচিনটো আছে জিমত এইটো মেচিন বাটাৰফ্লাইটো কৰিব পাৰে আৰু যাৰ বাটাৰফ্লাই নাই সি ফ্লেট ডাম্বেল ফ্লাইছ কৰিব পাৰে মানে সিধা বেঞ্চত লৈ কিনে ফ্লাই ডাম্বেল ফ্লাই বাটাৰফ্লাইটো কৰোঁ বাটাৰফ্লাই ইয়াতো সেম 30টা ৰেপিটেশ্যন হ'ব আমি 4টা সেট লগাম আৰু ইয়াত এটা ফৰ্ম বহুতে ভুল কৰে কি বহুতে পিঠিটো আগুৱাই লয় পিঠি একদম আগুৱাই লয় ইনকে মাৰে বাটাৰফ্লাই কিছুমান ফুল ফোনটো মই দেখা দিওঁ কিছুমানে এনেকৈ এনেকৈ কৰে তাৰমানে এইটো একচুৱেলি চিটটো যিহেতু ইয়াত দিছে চিটটোৰ লগত পুৰা বেকটো ফিক্স হৈ থাকিব লাগিব বেকটো অলপ চেষ্টাৰ ওপৰ হ'লে উঠাই শ্ল' 2 বঢ়িয়া পুৰা বুকত ফিল কৰি বাটাৰফ্লাই কৰিলেও চেষ্ট ৱাইড হয় হাতখন কিমান নিম মেক্সিমাম ইমানখিনিয়ে ইমান লাভ নাই শোল্ডাৰ লাগিব যিখিনি লাগি চেষ্ট আৰু এইখিনি বঢ়িয়া এইটো আমি কিমানটা সেট কৰিম এইটো 4টা সেট কৰিম ৰেপিটেশ্যন 30 বঢ়িয়া এইটো অভাৰৱেটটো কিছুমানে লয় অভাৰৱেট লাভ নাই অভাৰৱেট মানে কি অলপ হেভি ল'ব লাগে যেতিয়া আমি ফাৰ্ষ্ট মাছুল ভাৱে ট্ৰেইন কৰোঁ তাৰে ওপৰত আমি ভিডিঅ' বনাম শ্ল' মাছুল ট্ৰেইন কৰি সেইকাৰণে শ্ল' 30 টাকা আমি 3টা সেট কৰিম আৰু লাইট ৱেট ল'ম 3টা নহয় 4টা সেট কৰিম আমি বাটাৰফ্লাই 4টা সেট কমপ্লিট কৰিলোঁ 30 টাকে ৰেপছ লগাইছোঁ একোটা সেটত 30 টাকে লগাইছোঁ না 30টা তাৰপিছত আমি এতিয়া ফ্লেট বেঞ্চ প্ৰেছ কৰিম যিটো আমাৰ মিডিল বাৰ প্ৰেছ বুলি কয় আৰু ইয়াৰ কিছুমান মিষ্টেক কৰে সেইটো একেলগে দেখাই দিম ৱেট প্ৰথমতে আমি কিমান ল'ম 10 ল'ম আৰু অলিম্পিক বাৰত ল'ম যাৰ হেভি নলওঁ একদম হেভি নহয় আৰু ইয়াতো লগাব লাগিব 30টা ৰেপছ মানে 30টা ৰেপছ লগাবই লাগিব আৰু কৰিব লাগিব 4টা সেট আৰু ফিল হোৱাকৈ যাতে মিডিল চেষ্টত ফিল হয় মানে বডিৰ লগত একদম টৰ্চাৰ কৰিব লাগিব এইটো এটা মিষ্টেক কৰে কি মই বহুতে হাতখন একদম চিধাকৈ নুমাই শোল্ডাৰত ইঞ্জুৰি হোৱাৰ চান্স থাকে মানে বস্তুটো কি কৰে বহুতে একদম চিধা কৰি আনি কিনে আৰু বহুতৰ এটা প্ৰশ্ন থাকে কিমানত ধৰিম শোল্ডাৰৰ যিটো লেভেল শোল্ডাৰৰ লেভেলৰ হিচাপত ধৰিব লাগে আৰু হাতখন অলপমান ভিতৰ ফালে আনিব লাগে তেতিয়া চেষ্টত ফিল হ'ব ফিল কৰি ন পুৰা ফিল কৰি আৰু এইটোত বাৰডাল চেষ্টত একদম লগাই দিব নালাগে অলপমান দূৰত থাকিব লাগে 2 3 অলপ শ্ল' 4 5 আৰু যেতিয়া একদম ফেলিয়াৰ হৈ যোৱা যায় তেতিয়া অলপ ফাষ্ট কৰিব পাৰি প্ৰথম অৱস্থাত শ্ল' এই বস্তুটো ইমানত ৰাখি কিনে নমাওঁতে বহুতে কি পজিশ্যনটো এইটো পজিশ্যন লয় এই পজিশ্যনটো মানে কি বহুতে কি কৰে এনেকৈ মাৰে মানে কি হেভি ৱেইট লয় আৰু নহয় ইঞ্জুৰি হোৱাৰ চান্স থাকে এইটো আমি 4টা সেট কৰিম 30 টাকা ৰেপিটেশ্যন লগাম ৱেইটটো আৰু ৱেইটটো যদি লাগে 30টা ৰেপিটেশ্যন যদি ইজি যাই আছে ৱেইটটো বঢ়াব পাৰি কিন্তু যদিহে 30টা ৰেপিটেশ্যন ভালকৈ যোৱা নাই তেতিয়াহ'লে ৱেইট বঢ়াব নালাগে ৱেইটৰ লগত শ্ল' মাছুল ভাৱে ট্ৰেইন কৰোঁতে ৱেইটৰ লগত কোনো কথা নাই আমি 4টা সেট কমপ্লিট কৰিলোঁ প্ৰত্যেকটা সেটৰ মাজতে চবে সকলোৱে বা 2টা সেটৰ মাজত ফ্লেক্স কৰিব লাগে আমি আগতেও কৈছোঁ আমি ফ্লেক্সটো দেখাই দিম এতিয়া চেষ্টৰ ফ্লেক্স থাকে বঢ়িয়া 30 ছেকেণ্ডৰ কাৰণে প্ৰত্যেকটা সেট বা প্ৰত্যেক 2টা সেটৰ মাজত ফ্লেক্স কৰিব লাগে নেক্সট আমি কৰিম ডিপছ যিটো আমাৰ পেৰেলাল ডিপছ বুলি কয় এইটো আমি ফেলিয়াৰ ৰেপছ লগাম যদি কাৰোবাৰ 8টা যায় 8টাত ৰখিব পাৰে যদি কাৰোবাৰ 10টা যায় 10টা বহুতে ভুল কৰে নামি যায় শোল্ডাৰত লাগে গোটেই নামি যায় শোল্ডাৰ লাগে এইটো চেষ্টত লগাব পাৰি ট্ৰাইচেপছতো লগাব পাৰি এইফালে মাৰিম এইটোত আমি মই দেখাই দিছোঁ এইটো কাৰেক্ট ফৰ্মটো দেখাই দিবা এইটো মাৰা চেষ্ট ভৰি ঠিকে আছে পজিশ্যন বাছ এইখিনি 1 ফিল হৈ আছে একচুৱেলি লোৱাৰ চেষ্টৰ কাৰণে ভাল আৰু লোৱাৰ চেষ্টত ফিল হয়
বঢ়িয়া এইটো কিমানটা লগাম যিমানটা যায় যিমানটা যায় ফেলিয়াৰ চবেই লগাব লাগিব গোটেই নামি যোৱাৰ দৰকাৰ নাই গোটেই নামি যোৱা শোল্ডাৰত গোটেই নামি গ'লে শোল্ডাৰত লাগে মানে বহুতে একদম তললৈকে আৰু বহুতে ওপৰত লাগে ওপৰতে থাকে সেইটো ভুল কৰে কিছুমান প্ৰব্লেম থাকে চেষ্টত বহুত ফেট থাকে এই বস্তুটো এইটো এইটো বহুতে সুধে কি চেষ্টৰ মোৰ ফেট আছে কি হ'ব লোৱাৰ চেষ্টৰ ফেট থাকে ডিপছৰ কাৰণে বহুতখিনি আৰু লোৱাৰত ডাম্বেল প্ৰেছো কৰিব পাৰে যাৰ ডিপছ ভালকৈ নাযায় সি ডিক্লাইন কৰি লয় ডাম্বেল প্ৰেছ লোৱাৰত হাই ৰেপছ লগালে হ'ল যদি হাই ভলিউম ট্ৰেইনিং আজি যিহেতু কৰি আছোঁ শ্ল' মাছল ফাইবাৰ দিনা ডিক্লাইন কৰি লয় তাৰমানে গোটেইখিনি কৰি উঠি আমি যিখিনি দেখাইছোঁ তাৰপিছত ডিক্লাইন কৰি লৈ বেঞ্চখন ডাম্বেল প্ৰেছ কৰিব পাৰে সেইটো এটা আছে দেখাই দিম নেকি ডিক্লাইনত যদি ইয়াত কিছুমানৰ নাযায় নাযায় হেভি ৱেইট থাকিলে নাযায় এইখন বেঞ্চতে দেখাই দিম দেখাব পাৰি এইটো আৰু বহুতে এটা ভুল কৰে কি লোৱাৰ মাৰিলে একদম তলকলি এনেকৈ নুমাই আনে বাছ এইখিনি লোৱাৰ চেচ এইখিনিত থাকে যিহেতু এইখিনি লোৱাৰ চেচ এইখিনিত ফিল হ'ব লাগে তলত লৈ গ'লে চল্ডাৰত লাগে তলত লৈ গ'লে চল্ডাৰত এইখিনি নুমালে হ'ল বাছ চেম যাক ডিপছ নাযায় তাৰ কাৰণে সিও 30 ৰেপিটেশ্যন লগাব লাগিব ইয়াত 30 ৰেপিটেশ্যন তোৰ নেক্সট এক্সাৰচাইজ কি হ'ব নেক্সট আমি এক্সাৰচাইজ নকৰোঁ আমি 4টা আইটেম খতম কৰিলোঁ চেষ্টত চব এক্সাৰচাইজ কৰে কিছুমানে কি কৰে আপাৰত ডাম্বেলো মাৰে বাৰো মাৰে মিডিলতো বাৰ ডাম্বেল চবকেইটা ইমানকেইটা কৰাটো আকৌ দৰকাৰ নাই ইমানকেইটা কৰাৰ একদম দৰকাৰ নাই কাৰণ কিয় এটা মাচুল ট্ৰেইন কৰি আছোঁ এটা মাচুলৰ আমি এটা এক্সাৰচাইজ ভালকৈ কৰিলে হ'ল ইমানকেইটা আইটেম এদিনৰ ৰুটিনত আমি যিকেইটা কৰিলে এইকেইটা যথেষ্ট দুটা কৰিব পাৰি কিন্তু ডাইট একদম ভাল হ'ব লাগিব তেতিয়াই নেক্সট ৱৰ্কত আমি বেলেগ এক্সাৰচাইজবিলাকো দেখাম চেষ্টৰ বেলেগ এক্সাৰচাইজ আমি কাৰণে ইমানখিনি আৰু তাৰপিছত আমি এটা বস্তু দেখাই দিওঁ চেষ্টৰ ষ্ট্ৰেচিং যিটো আছে আমাৰ বহুতে ষ্ট্ৰেচিং নকৰে লাষ্টত ষ্ট্ৰেচিংটো একদম মানে কি খুবেই দৰকাৰী ষ্ট্ৰেচিং কৰাটো ষ্ট্ৰেচিংটো আমি দেখাই দিওঁ সৌ হাতখনেৰে জিঅ'ত কি নহওক কাৰোবাৰ জিমত যদি স্মিথ মেচিনতো ধৰিব পাৰি আমাৰ যিটো স্মিথ মেচিন আছে য'তে ধৰিলে হ'ল এইটো চাইড চেষ্টৰ কাৰণে এক্সাৰচাইজ খতম হোৱাৰ পিছত 30 ছেকেণ্ড এইটো কৰিব লাগিব নেক্সট শেষৰ হাতেৰে 30 ছেকেণ্ড ফৰ্মটো চাওঁ এই দুটা চেট কৰিম মানে আমি এইটো দুটা সেট কৰিব লাগিব তাৰপিছত আৰু এটা আছে চেষ্টৰ ষ্ট্ৰেচিং দুখন হাতেৰে একেলগে এইটো আপাৰ চেষ্টৰ কাৰণে অলপমান যিমান পাৰোঁ ষ্ট্ৰেচ কৰিব লাগিব টানা এই দুটা চেষ্ট খতম হোৱাৰ পিছত সকলোৱে কৰিব লাগিব আৰু বাকী যিবিলাক কেবল ফ্লাই বা লোৱাৰত আমি বাৰ কৰোঁ সেইবিলাক মানে এদিনতে গোটেইখিনি এদিনতে কৰিব নালাগে যেতিয়া আমি কেবল ফ্লাই কৰোঁ চেষ্টৰ দুটা আইটেম কৰি লৈ বা তিনিটা আইটেম কৰিলে কেবল ফ্লাই কৰি খতম কৰি দিলে বাটাৰ ফ্লাইও কৰে আৰু কেবল ফ্লাইও কৰে দুটা ডাম্বেল ফ্লাইও কৰে ইমানকেইটা ফ্লাই কৰাৰ দৰকাৰ নাই মাচুল ৰিকভাৰীৰ কাৰণে খুব বেছি দুটা আইটেম মানে ফ্লাইট আৰু যিহেতু দুটা ফ্লাই আৰু ডাম্বেল ফ্লাই বা বাটাৰ ফ্লাই একেলগে দুটা ফ্লাই কৰিলে হ'ল আজি আমি শ্ল' মাচুল ফাইবাৰৰ চেষ্টৰ এক্সাৰচাইজ কৰিলোঁ মানে শ্ল' মাচুল ফাইবাৰ হিট কৰিলোঁ চেষ্টেৰে নেক্সট আজি কিমানটা আইটেম চাৰিটা পাঁচটা ডিপছে এটি 5টা আইটেম কৰিলোঁ নেক্সট আমি ফাৰ্ষ্ট মাচুল ফাইবাৰ কেনেকৈ ট্ৰেইন কৰে সেইটো দেখাম চেষ্টৰে আৰু বাকী আজি যিবিলাক আইটেম আমি দেখুওৱা নাই মানে এদিনৰ কাৰণে আজি আমি এইকেইটা দেখালোঁ আৰু নেক্সট যেতিয়া আমি দেখাম বাকী আইটেমো দেখাই দিম কেনেকৈ কৰিব লাগে ফৰ্মটো আৰু এক্সাৰচাইজটো তো আজিলৈকে আমাৰ ভিডিঅ'টো ইমানতে শেষ হ'ল যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বেয়া লাগিলে ডিছলাইক কৰিব বুলি কওঁ বেয়া লাগিলে ডিছলাইক কৰিব